লোকে আখ্যা দিছে এইবিলাকক কি যে যুৱক যুৱতী কি আখ্যা দিছে কক্ৰচ বুলি আখ্যা দিছে আৰু এই কক্ৰচে চালে দেশ সলাবও পাৰে আৰু দেশ আকৌ নতুনকৈ গঢ়িবও পাৰে এইটো আমি আমাৰ ভাৰতবৰ্ষত আৰু এটা পাৰ্টি আহি আছে নহয় আহিছে অলৰেডি তো আপোনালোকে হয়তো সকলোৱে কম বেছি গমেই পায় যে আমাৰ ভাৰতবৰ্ষত যেহেতু বহুত দল আছে তাৰ ভিতৰত দুটা দল হল ন্যাশনাল দল এটা হল কংগ্ৰেছ দল আৰু এটা হল বিজেপি দল আৰু এই কংগ্ৰেছ যিমান 70 বছৰ ধৰি যি কৰিব নোৱাৰে যি কৰিব পাৰা নাই বা আৰু বিজেপি 30 বছৰ ধৰি যি কৰিব পাৰা নাই আৰু সেই ভাৰতবৰ্ষতে আৰু একটা নতুন দল আহি 4 দিনৰ মাজত সেইখিনি কাম কৰি দিছে আপোনালোকে হয়তো গমে পায় যিসকল ছ'চিয়েল মিডিয়াত এক্টিভ হয় সেইসকলে সকলোৱে গম পায় যে কি আমাৰ ভাৰতবৰ্ষত কোন পাৰ্টি আহিছে যে আপোনালোকে যদি জানে আপোনালোকে একেবাৰে আচৰিত হৈ যাব মানে কক্ৰচ জনতা পাৰ্টি আপোনালোকে হয়তো কক্ৰচ মানে ক'লে আমি সকলোৱে চিনি পাওঁ যে আমাৰ অসমীয়াত আমি সকলোৱে যেটো ভাষা মাতৃভাষা আমি কি কওঁ তেলচেটে এটা কি কয় তেলচেটে আৰু আমাৰ ইংলিছত কি কয় কক্ৰচ এই কক্ৰচ জনতা পাৰ্টি মানে যেতিয়া আমাৰ সুপ্ৰিম কোৰ্টৰ এজন জজে যেতিয়া তেওঁ যেতিয়া আদালতত বহি আছিল আৰু বহি থকা সময়তে তেওঁ উকিলৰ লগত কিবা কিবি হৈ থাকাতে কি কৈছিল যে ভাৰতবৰ্ষৰ যিবিলাক বেকাৰ আনএমপ্লয়মেণ্ট মানে আপোনালোকে হয়তো গমেই পাইছে যিবিলাকৰ জব নাই বেকাৰ সমস্যা হয়তো আমি আৰু আপোনালোকে তেনেকুৱা ধৰণৰ আছে যে বেকাৰ সমস্যা আৰু এই বেকাৰ সমস্যাৰ ল'ৰা ছোৱালী কি কৈছিল আমাৰ ভাৰতবৰ্ষৰ জজজনে কি কৈছিল আপোনালোকে হয়তো গমে পায় কি কৈছিল এইবিলাক কক্ৰচ হয় এইবিলাকে মানে এই চিষ্টেমৰ ওপৰত কথা কয় আৰু চিষ্টেমক দোষ দিয়ে সেইকাৰণে কি কৈছিল এই বেকাৰ সমস্যা কি কৈছিল কক্ৰচ আৰু এই কক্ৰচ পোৱা মাত্ৰই কি হৈছিল এজন ভাৰতবৰ্ষৰ নাগৰিক এজন ল'ৰাই আমেৰিকাৰ মস্কোত থাকে আৰু সেই ল'ৰাজনে আমেৰিকাত কিবা কিবি কৰি কথাটোৰ পৰা কি কৰিছিল কি ইনষ্টাগ্ৰামত বা ফেচবুকত তেওঁ কি কৰিছিল এটা পাৰ্টি বনাইছিল এনে ধেমালিকৈ এটা পাৰ্টি বনাইছিল যে কক্ৰচ জনতা পাৰ্টি আৰু এই কক্ৰচ জনতা পাৰ্টি ধেমালিকৈ বনোৱাতে কি হৈছে এক দিনতে 6 মিলিয়ন আৰু 4 দিনতে একবারে 25 মিলিয়ন হয়ে গেছে 25 মিলিয়ন পার্টিকল কম কথা না তা সব আমার ভারতবর্ষ কিমান বেকার আর এই বেকারত্ব আনএমপ্লয়মেন্ট যিবিলাক যুৱক সমাজ আছে আৰু যুৱক যুৱতী আছে এতে কি কয় আমাৰ ভাৰতবৰ্ষৰ যিবিলাক লিডাৰ যিবোৰ চেয়াৰত বহি আছে এইবিলাক কি কয় কক্ৰচ বুলি গণ্য কৰে বুজিছে কক্ৰচ বুলি গণ্য কৰে তো এতে কি হল যে আমাৰ যিবিলাক বিজেপি বা কংগ্ৰেছ 70 বছৰতো এই 25 মিলিয়ন কৰিব পৰা নাই সিহঁতৰ কংগ্ৰেছৰ হয়তো 7 পইণ্ট কিবা মিলিয়ন আছে আৰু বিজেপি 30 বছৰ আহাতেও 25 মিলিয়ন কৰিব পৰা নাই বিজেপিৰ কিবা এটা সামথিং 8.7 মিলিয়ন কিবা এটা আছে আৰু এই কক্ৰচ পাৰ্টি 4 দিনৰ মাজত 25 মিলিয়ন ফলোৱাৰ অলৰেডি হৈ গৈছে কিন্তু আমি এইখিনি ক'ব গৈ আছো যে আমি যিবিলাক আনএমপ্লয়মেন্ট বা যিবিলাকে জব পোৱা নাই সেইবিলাক এনেকৈ বেজ্জতি নকৰিব বা এনেকৈ আপোনালোকে চিষ্টেমৰ ওপৰত আঘাত নানিব কাৰণ কিয় আপোনালোকে হয়তো জানে আপোনালোকে চেয়াৰত বহি আছে আপোনালোকে ডাঙৰ মানুহ আমি আৰু সিমান ডাঙৰ নহয় আপোনালোকে চেয়াৰত বহি আছে আপোনালোকৰ বিবেচনা আছে আপোনালোকে যদি এনেকে কয় তাহলে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক যুৱক যুৱতী সমাজ আছে কক্ৰচ আমি এটা দলক মেনশন কৰি নকৰো হয়তো বিজেপিক মেনশন নকৰি গলো আমি কংগ্ৰেছকো মেনশন কৰি নকলো কিন্তু মই এটা কলো যে কোনো দলকে মই মেনশন কৰি কোৱা নাই
আপোনালোকে যিবিলাক গদিত বহি আছে আৰু চেয়াৰত বহি আছে, পাৱাৰত বহি আছে, সেইবিলাকে যদি ভাবে এইবিলাক আনএমপ্লয়মেণ্ট বা যুৱক যুৱতীসকল কক্ৰচ আৰু চিষ্টেমৰ ওপৰত ই কৰে, তেনেহ'লে আপোনালোকে হয়তো গম নাপায়। আৰু এইবিলাক কক্ৰচে যদি চায়, আপোনালোকে এই দেশখন সলাবও পাৰে আৰু এই দেশখন মৃত্যুৰ মুখত লৈও যাব পাৰে, আৰু এই দেশখন সলাবও পাৰে, আৰু এই দেশখন আকৌ নতুনকৈ কৰিব পাৰে। এইটোই হ'ল আমাৰ কক্ৰচ জনতা পাৰ্টিৰ ক্ষমতা। বন্ধুসকল, আপোনালোকে যিবিলাকে নাজানে যে কক্ৰচ জনতা পাৰ্টি কি, আৰু এই কক্ৰচ জনতা পাৰ্টি আপোনালোকে হয়তো সকলো যিবিলাক ছচিয়েল মিডিয়াত আহি আছে আৰু সেইবিলাকে গম পাব। তো বন্ধুসকল, আপোনালোকে বিবেচনা কৰি ক'ব যে আপোনালোকে কোনটো দলত জইন কৰিব লাগে। আমি একো নকওঁ, কিন্তু মই এইটোৱে কৈছো যে কক্ৰচ জনতা পাৰ্টি যে কৈছো যে আমাৰ দেশখন আমি সলাবও পাৰো, আমাৰ দেশখন আমি নতুনকৈ কৰিব পাৰো। যেনেকুৱা ধৰক বাংলাদেশ, যেনেকুৱা ধৰক ভূটান, এইবিলাকৰ দেশখন সলাইছে, আকৌ নতুনকৈ কৰিব পাৰিছে। তো যিসকলে গদিত বহি পাৱাৰ বুলি ভাবি আছে, সেইসকলে এইটো কথা নাভাবি যে যিবিলাক আনএমপ্লয়মেণ্ট বা যিবিলাক বেকাৰ সমস্যাত ভুগি আছে, সেইবিলাক কক্ৰচ হয়। তো বন্ধুসকল, আপোনালোকৰ মতামত কমেণ্টত লিখি দিব। তো বন্ধুসকল, টাটা, বাই বাই।